নমস্কাৰ বন্ধুসকল, আজি আলোচনা কৰিম ভেন্দি খেতিৰ বিষয়ে। ভেন্দি খেতি কেনেকৈ কৰিব লাগে, কি কি সাৰ প্ৰয়োগ কৰিব লাগিব আৰু মাটিটো কেনেকুৱা মাটি হোৱাৰ প্ৰয়োজন আৰু মালচিং পদ্ধতিত কেনেকৈ কৰিব লাগে আৰু মালচিং নিদিয়াকৈ কেনেকৈ কৰিব লাগে, দুয়োটা বিষয়ে আজি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো ক্লিক কৰিব, যাতে ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে বিভিন্ন ধৰণৰ আধুনিক পদ্ধতিত কৰা খেতিবিলাক যেনেকৈ কৰিব লাগে সেই ধৰণৰ পৰামৰ্শ আমি এইটো চেনেলৰ যোগেদি দি থাকোঁ। তেনেকুৱা ভিডিঅ' আপোনালোকে নিশ্চয় পাই থাকিব, সেইকাৰণে বেল আইকনটো ক্লিক কৰি থ'ব। তেতিয়াহ'লে আমি আলোচনা কৰোঁ। আমি এইটো খেতি কৰিছোঁ মালচিং পদ্ধতিত, যোনটো আছে আমাৰ ভেন্দি খেতি। আপোনালোকে দেখিব পাৰিছে, এইটো ভেৰাইটিটো হৈছে চামিলি ভেৰাইটি। আমাৰ এইটো যোনটো বীজ আছে, এইটো বীজ লগাব লাগে, সচটো লগাব লাগে খেতিত, শাৰী শাৰীকৈ লগাব লাগে, যেনেকুৱা মালচিং নিদিয়াকৈ লগাব লাগে তেনেকুৱাই আৰু মালচিং নিদিয়াকৈ যেনেকুৱা লগাব লাগে সেইটো নাঙলেৰে দি তেনেকুৱাকৈ 5-6 চেণ্টিমিটাৰ তললৈকে সেইটো এটা গুটি 2 ইঞ্চি দূৰত্বত এটা গুটি দিব লাগে। আৰু আমি এইটো যোনটো মালচিঙত লগাইছোঁ এইটো আমাৰ 5-6 ইঞ্চি বা 7 ইঞ্চি ডিষ্টেঞ্চ ৰাখিছোঁ আৰু এটা একেলগত আমি দুটাকৈ গুটি দিছোঁ। আপোনালোকে চাব পাৰিছে, আমি একেলগে দুটাকৈ দিছোঁ সেইকাৰণেই যে যদি এটা পুলি ড্ৰপ হৈ যায়, এটা ড্ৰপ হোৱা কিন্তু আন এটা থাকি যাব, সেইকাৰণে আমি দুটাকৈ দিছোঁ। আৰু নেক্সট টাইম যেতিয়া গাছটো ডাঙৰ হ'ব, যদি গছবিলাক ঘন হৈ যায় তেতিয়াহ'লে আমি এইটো ঘনৰ পৰা এটাকৈ উঠাই দিম, সেইকাৰণে আমি দুটাকৈ দিছোঁ আপাতত। এইটো তেনেকৈ থাকিব, কিয়নো বেমাৰ চেমাৰ আহি থাকে। সেইকাৰণে ভেন্দি খেতি কৰিবলগীয়া হ'লে ৰ'দ লগা মাটি লাগিব, যাতে গোটেই দিন যাতে ৰ'দ পৰি থাকে তেনেকুৱা মাটি লাগিব, আৰু জৈৱিক পদাৰ্থযুক্ত জৈৱিক সাৰুৱা মাটি লাগিব। আৰু ভেন্দি খেতিত তেনেকুৱা সাৰৰ প্ৰয়োজন, ৰাসায়নিক সাৰৰ প্ৰয়োজন বেছি নাই। যদিও আপোনালোকে দিব পাৰে তেতিয়াহ'লে বিঘা প্ৰতি আপোনালোকে 10 কেজিমান বা 15 কেজিমান DAP দিব, MOP দিব 4-5 কেজিমান, আৰু ছিংগল ছুপাৰ যোনটো আছে সেইটো আপোনালোকে বিঘা প্ৰতি 20 কেজিমান দি দিব। আৰু যদি আপোনালোকে জৈৱিক পদ্ধতিত কৰিব খুজিছে তেতিয়াহ'লে আপোনালোকে বিঘা প্ৰতি 2-3 ট্ৰেক্টৰ গোবৰ যোনটো আছে, পচন পুৰণা গোবৰ আছে, সেইটো আপোনালোকে বিঘা প্ৰতি 3-4 ট্ৰেক্টৰ দি ল'ব। তেতিয়াহ'লে ভেন্দিৰ উৎপাদনটো বেছি আহিব। আৰু যদি আপোনালোকে মালচিং পদ্ধতিত কৰিব পাৰে তেতিয়াহ'লে আৰু প্ৰডাকশ্যনটো বেছি আহিব চাগে। আমি মালচিং পদ্ধতিত কৰিছোঁ এইটো ফাৰ্ষ্ট টাইম। আৰু যোনটো আছে হাইব্ৰিড F1 ভেৰাইটি এটা আছে, যোনটো ৰাধিকা, সেইটো আমাৰ কৃষকসকলে যেতিয়া লগায় আৰু 2 মাহ পিছত সেইটো লগাব, সেইটো আমাৰ বেড থাকিব তেনেকুৱা দীঘলী, কিন্তু 1 হাত 18 ইঞ্চি ডিষ্টেঞ্চত এটা বীজ দিব। সেইটো গছটো হাইব্ৰিড F1 হয়, সেইকাৰণে গছটো বহুত ডাঙৰ হয় আৰু প্ৰডাকশ্যনটো বহুত বেছি। কিন্তু এতিয়া যোনটো সময়, এইটো কিন্তু এই চামিলি বাচন্তি তেনেকুৱা ধৰণৰ ভেৰাইটিবিলাক যে, সেইকাৰণে শীতকালীন সময়ত এইটো লগায়। আৰু আৰ্লি যদি মাৰ্কেটত ওলাব পৰা যায় তেতিয়াহ'লে 100 টকা মাৰ্কেট পোৱা যায়। সেইকাৰণে গোটেই কৃষকে এতিয়া ধৰি লওক আমাৰ ফালে নগাঁও ডিষ্ট্ৰিক্টত কিবা হাজাৰ বিঘা মাটি ভেন্দি খেতি কৰে। আৰু আমি বেছি লগোৱা নাই, এই 2 কঠামান লগাইছোঁ মালচিং পেপাৰত, আপোনালোকে চাব পাৰিছে। আৰু ভেন্দি খেতিত যোনটো আছে সমস্যাটো আছে, সেইটো আমি আপোনালোকক জনাই থাকিম। যোনটো ড্ৰপ হৈ যায় পুলিবিলাক, তাৰ আগতে জনাই আছোঁ যে আপোনালোকক যে মালচিংটো কেনেকৈ আমি বিচাৰিছোঁ সেইটো আপোনালোকে চাই লওক, আৰু হোলটো কেনেকৈ কৰিছোঁ সেইটো চাই লওক। এনেকুৱা ডিষ্টেঞ্চত আপোনালোকে হোলটো কৰিব, আৰু মালচিংটো বিচোৱাৰ পিছত হোল কৰাৰ পিছত যোনটো হোল আছে, হোলৰ ইয়াত কিন্তু আপোনালোকে দুটা বীজ দিব। আৰু ডিষ্টেঞ্চটো আপোনালোকে চাব পাৰিছে, এইটো চাই লওক, 6-7 ইঞ্চিমান হ'ব চাগে, এটা আনুমানিক কৈছোঁ। আমাৰ গোটেইকেইটা এতিয়া জাৰ্মিনেশ্যন হোৱা নাই, জাৰ্মিনেশ্যন এতিয়ালৈকে হৈ আছে, এইটো চাব পাৰিছে। গোটেইখিনি জাৰ্মিনেশ্যন যেতিয়া আহি যাব তেতিয়া আমাৰ এটা ইনচেক্টিচাইড স্প্ৰে কৰিব লাগিব, যোনটো মাটিত এটা কীট থাকে, গছবিলাক কাটি দিয়ে, এইটো কাটি দিছে। এইটোৰ পৰা আমি পৰিত্ৰাণ পাবলৈ যোনটো আছে আলফামিথ্ৰিন 10%, সেইটো আমি গুৰিত স্প্ৰে কৰিব লাগিব মাটিত।
বা গছত স্প্ৰে কৰিলে হ'ল, একো কথা নাই। আৰু নহ'লে এটা আছে আমাৰ এই আপোনাৰ কি আছিলে চিটি স্প্ৰে নামৰ এটা ইনচেক্টিচাইড আছিলে, সেইটো বহুত ধুনীয়া। এই 10-15 দিনলৈকে মানে সেই কীটটো মানে মাটিৰ ওপৰত নাহে, সেই পতংগটো। আৰু যোনটো আছে পুলিবিলাক যে ড্ৰপ হৈ যায়, সেইটো এটা সাধাৰণ মানে বহুত ডাঙৰ কথা। যেতিয়া মানে পুলিবিলাক ড্ৰপ হৈ যায়, বহুত কৃষকসকলে কিন্তু মূৰে কপালে হাত দিবলগীয়া হয়। মানে বহুত ঔষধ মাৰি থাকে বা দোকানীয়েও মানে বিক্ৰী কৰি থাকে, তেনেকুৱা কিন্তু নকয় দোকানীয়েও যে তেওঁলোকে মানে বিক্ৰী কৰিবলগীয়া হ'লেই হ'ল। আমি ইয়াত মানে জাষ্ট যোনটো আছে ডাইথেন আৰু মিৰাডোৰ, এই দুটা একেলগত কম্বিনেশ্যন কৰিহে আমি এদিন যোৱাকালি স্প্ৰে কৰিছোঁ। এতিয়ালৈকে কিন্তু আমাৰ খেতিত কোনো ধৰণৰ ড্ৰপ যোনটো আছে ডম্পিং অফ, সেইটো কিন্তু এতিয়ালৈকে অহা নাই। এইটো 1 নম্বৰ কথা। আৰু বহুত কৃষকসকলে আমি দেখিছোঁ, আমাৰ লগতে এজনে খেতি কৰিছে এইটো ছাইডত, কিন্তু তেওঁলোকে এতিয়ালৈকে 4-5 হাজাৰ টকাৰ মানে মেডিচিন মানে যোনটো আছে ফাংগিচাইড বেকুৰৰ কাৰণে, সেইটো মানে স্প্ৰে কৰিছে। এতিয়ালৈকে তেওঁ মানে কোনো ৰিজাল্ট পোৱা নাই। মানে তেওঁৰ কাৰণ এইটো হ'ব পাৰে যে মাটিটো ভালকৈ চহোৱা নাই বা ভালকৈ শুকোৱা নাই, সেইটো এটা কাৰণ হ'ব পাৰে। বা এটা খেতিত বাৰে বাৰে মানে কৰা খেতিৰ কাৰণে এইটো আকৌ বেকুৰ আহিব পাৰে। তেওঁ লাষ্ট পৰ্যায়ত মানে এইটো তেনেকুৱা ব্যৱস্থা কৰিছে, এই যোনটো দুটা গেলৰ মাজত যোনটো ডিষ্টেঞ্চ আছে, এইটো মাটিটো মানে এনেকৈ খান্দি দিছে যাতে মাটিটো শুকায়। সেইকাৰণে তেওঁ মানে গোটেই সময়ত মানে ঔষধ মাৰি থাকে, এতিয়ালৈকে কোনো ৰিজাল্ট পোৱা নাই। লাষ্ট যোনটো তেওঁৰ মানে হেৰি আছিলে, এইটো কৰিছে, দুটা মানে শাৰীৰ মাজত মানে গাঁত খান্দি দিছে মাটিটো যাতে শুকায়, সেইকাৰণে। কিন্তু আপোনালোকেতো চাব পাৰিছে, আপোনালোকে যোনটো স্প্ৰে কৰিব মিৰাডোৰ আৰু যোনটো আছে ডাইথেন বা মেটকো, এই দুটাৰ ভিতৰত যিকোনো এটা আপোনালোকে ডেন্সিং কৰিব স্প্ৰে কৰিব পাৰে। এনেকুৱাকৈ স্প্ৰে কৰিব যাতে গছৰ গুৰিটো যাতে তিতি যোৱাকৈ স্প্ৰে কৰিব, তেনেকুৱা। যদি গছৰ গুৰিটো তিতি যোৱাকৈ স্প্ৰে নকৰে, যদি পাতত স্প্ৰে কৰে, কিন্তু ড্ৰপ যেতিয়া হয় পুলিবিলাক, এইটো গছৰ গুৰিটো চাব পাৰিছে, এই গুৰিত কিন্তু বেকুৰটো লাগে মাটিৰ পৰা। মাটি যদি সেমেকা থাকে তেতিয়াহ'লে এইটো বেমাৰ বেছিকৈ আহে। আৰু যদি আপোনাৰ এটা খেতিত আপোনালোকে কয় বাৰে বাৰে গোটেই বছৰ আপোনালোকে ভেন্দি খেতি কৰি আছে, সেই খেতিত যদি আপোনালোকে কৰে, তেতিয়াহ'লেও এইটো এটা কাৰণ হ'ব পাৰে যে বেমাৰটো বেছি আহে। আপোনাক মানে 100% আমি ক'ব পাৰোঁ, যোনটো মিৰাডোৰ আছে আৰু ডাইথেন বা মেটকো, যিকোনো এটা কম্বিনেশ্যন প্লাছ কৰিলেই হ'ল। কিন্তু 100% যোনটো বেকুৰ আছে ড্ৰম্পিং অফ বা কালাৰ ৰড, এইটো বেমাৰ কিন্তু 100% কণ্ট্ৰল হ'ব বুলি আমি কৈছোঁ। আৰু যদি আপোনালোকে জৈৱিক পদ্ধতিত কৰিব খোজে, তেতিয়াহ'লে ট্ৰাইকোডাৰ্মা যোনটো আছে, এই ট্ৰাইকোডাৰ্মা ভিৰিডি 1.5%, সেইটো আপোনালোকে প্ৰতি লিটাৰ পানীৰ লগত 2 ml কৈ মিহলাই আপোনালোকে গুৰিত স্প্ৰে কৰিব, তেতিয়াহ'লে সুফল পাব। আৰু নহ'লে যেতিয়া মাটিটো চহায়, তেতিয়া আপোনালোকে ট্ৰাইকোডাৰ্মা বিঘা প্ৰতি 2 কেজি ছটিয়াই দিব, তেতিয়াহ'লেও গছবিলাক মানে তেনেকুৱা ধৰণৰ ড্ৰপ নহ'ব বা ফচি নাযাব বেকুৰৰ কাৰণে। আপোনালোকে চাব পাৰিছে, এইটো আমি মানে অলপখিনি লগাইছোঁ, এইটো টেষ্ট কৰিছোঁ যাতে মালচিঙত কেনেকুৱা হয়। কিন্তু আৰ্লি খেতিটো কিন্তু মালচিঙত কৰিলে আমাৰ মানে হ'লবিলাক যোনটো আছে ছিদ্ৰটো মানে বেছিকৈ কৰিব লাগে। আমি সেইটো ছাইডত লগাই একদম বহুত ঘনকৈ লগাইছোঁ। আৰু এইটোত আমি যোনটো 4 ফিট মালচিং আছিলে, এইটোত আমি 3টা শাৰী দিছোঁ। এইটো চাওক কোনটো কেনেকুৱা হয়। অহা বছৰ মানে সেইটো যোনটো বেছি ভাল হ'ব, সেইটোৰ ওপৰত আমি সেইটো চিলেকশ্যন কৰি সেই বছৰ আমি কৰিম। তো আজিৰ ভিডিঅ'টো ইমানেই। আৰু আগত ভেন্দি খেতি কেনেকুৱা হয় আপোনালোকক দেখুৱাই থাকিম। আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব।